হাই ফ্ৰেণ্ড, আজি এটা অন্য এটি ভিডিঅ'লৈ আহিছোঁ আপোনালোক দেখাবলৈ। এনেকুৱা চাই থাকিব ভিডিঅ'। আমি এনে তেতিয়া পজিশ্যনত আহিছোঁ। এইটো ভিডিঅ' কেনেকুৱা লাগে এইবিলাকো দেখিবলৈ পোৱা গৈছে, আপোনালোকে চাই থাকিব। কি ধুনীয়া চিনাৰী ৰখাই আছোঁ। এইবিলাক আমাৰ ছাৰৰে হয়, মই ফুৰিবলৈ আহিছোঁ। চাই থাকিব কেনেকুৱা লাগে। কৃষ্ণ টাৱাৰ হয়, এইবিলাক গছ গছনি। এইটো অমৰ ৰাজা বিল্ডিং হয়, এইটো পুৰণি 7 কালৰ পুৰণীয়া ঘৰ। এইটো এইবিলাক দেখিবলৈ পোৱা গৈছে, আপোনালোকে চাই থাকিব। এইবিলাক 7 পুৰণি কালত আহিছোঁ আমি আজি, কেনেকুৱা লাগে এইবিলাক চাব আহিছোঁ। এইটো পুৰণি হেৰি আছিলে, বাথৰুম আছিলে, নতুনকৈ তৈয়াৰ কৰিছে। কেনেকুৱা লাগে, কি ধুনীয়া টাব দেখিছে, দেখিবলৈ পোৱা গৈছে। কি ধুনীয়াকৈ ফুলি গৈছে। ঘাঁহ বননি এইবিলাক। এইখন এখন হস্পিটেল হয়, মই আপোনালোকক খুলি দেখুৱাব নোৱাৰিম। বৰ্তমান এখন হস্পিটেল হয় আমাৰ ইয়াতে শ্বুটিং চলে এইখন হস্পিটেল হয় আমাৰ। এইটো হস্পিটেলৰ এইটো হয় আমাৰ হস্পিটেলৰ এইটো ধুনীয়া ধুনীয়া সেউজীয়া একদম নেমু টেঙা হয়, কাজি নেমু বুলি কোৱা হয় ইয়াতক। বহুত ধুনীয়া ধুনীয়া নেমু লাগে ইয়াতে, ধুনীয়া ধুনীয়াকৈ।